ফিউচাৰ আগতে কৰোঁ। হাই গাইজ, আপোনালোক সকলোলৈকে স্বাগতম জনাইছোঁ পুনৰবাৰ মোৰ ইউটিউব চেনেল এনকে মুম্বাই ব্লগছলৈ। মই আজি এইকাৰণে গেঞ্জিত আপোনালোকৰ ওচৰত আহিছোঁ, কাৰণ কেলৈ মই আজি আপোনালোকক সকলোলৈকে যোন অকল এতিয়া মানে উঠি অহা যুৱ প্ৰজন্মৰ কাৰণে মই এইটো ভিডিঅ' বনাইছোঁ। কাৰণ কেলৈ আজিকালি আমাৰ গাঁৱে ভূঞে চহৰে নগৰে সকলোকে চাইছোঁ, কাৰণ আজিকালি উঠি অহা যুৱ প্ৰজন্মই কিন্তু লিকুইড বিড়ি চিগাৰেট গুৱা গুটকা তম্বাকু সকলো সেৱন কৰি যিটো হেল্থত থাকিব লাগে এইটো হেল্থত আজিকালি চাওঁ মানে নাই। এইকাৰণে মই এইটো ভিডিঅ' বনাইছোঁ যোনসকলৰ কাৰণে যিটো লিকুইড চিগাৰেট পোৱা হৈছে, নহয়নে? এইকাৰণে ভিডিঅ'টো স্কিপ নকৰি আপোনালোকে চাই থাকিব। কথাৰ মাজতে মই এক্সাৰচাইজো কৰিম, কাৰণ কেলৈ ময়ো হয় বহুতে পাতলা আছিলোঁ, মইতো তেনেকৈ একো এভইড কৰা নাছিলোঁ। তেনেকৈ লিকুইড চিগাৰেট বিড়ি গুৱা গুটখা চিগাৰেট তেনেকৈ একো মই নকৰোঁ, প্ৰেজেণ্ট টাইমো নকৰোঁ বাৰু ইমানকৈ। কেতিয়াবাই তেনেকৈ অলপ চলপ ঢালোঁ আৰু পানীটো হয় ক্ষমা কৰিব। একচুৱেলি কেতিয়াবাই আৰু ঘৰতে খাওঁ, তেনেকৈ আউটত নাখাওঁ। মই আজি এইটো একচুৱেলি মোৰ 45-50 কিলো আছিলে। এতিয়া এবছৰ ডেৰ বছৰত মই সঁচাকৈ মোৰ ফিজিকেলি বা এই বডিটোৰ কাৰণে মই বহুত মেহনত কৰি আছোঁ। কাৰণ মই যিমান ব্যস্ততাৰ মাজত নাথাকক লাগে কিয়, মই আধা ঘণ্টা 45 মিনিটটো মই এক্সাৰচাইজৰ কাৰণে ৱৰ্কআউটৰ কাৰণে মই টাইমটো উলিয়াওঁ মই নিজকে। কাৰণ কেলৈ সময়টো সকলোৰে বাবে বহুত কিমতি আৰু সময় কাৰো বাবে ৰৈ নাথাকে। কিন্তু এক্সট্ৰাকৈ সময়ো নোলায়, আপুনি কামৰ মাজতে আপুনি ছেফলি টাইমটো নিজে উলিয়াব লাগিব। এইকাৰণে মই আপোনালোকৰ ওচৰত মই এইটো এইকাৰণে দেখুৱাইছোঁ, কাৰণ কেলৈ মোৰ এতিয়া এক্সাৰচাইজ কৰাৰো সময়। আৰু মই আজি এসপ্তাহমান বেছিয়ে হ'ল ধাৰাসাৰে বৰষুণ দি আছে, মই ব্লগ বনাবলৈ যাব নোৱাৰিছোঁ। মই এইকাৰণে আপোনালোকৰ ওচৰত মই আজি ৱৰ্কআউট কৰি দেখুৱাম, আপোনালোকে নিশ্চয় ভাল পাব। হয়, ৱৰ্কআউট অকল আমিবোৰে কওঁ, খাছ আমাৰ ওচৰতে জিম হল থকাহেঁতেন আমি জিম হলত গৈ বডি বনালোহেঁতেন বা ফিজিকেলটো অলপ মেইনটেইন কৰিলোহেঁতেন তেনেকৈ কয়। কিন্তু কোনো প্ৰয়োজন নাই বাহিৰত যাবলৈ, নিজে ইয়াতে ৱৰ্কআউট কৰিব লাগে। হয়, একচুৱেলি ডাম্বলছটো থাকিলে বেছি হয়, আৰু নহ'লে আপোনালোকে আজিকালি ৰবছ পায়, ৰবছটোত সম্পূৰ্ণকৈ টোটেলি কৰিব পাৰে, যিহেতু মই আপোনালোকক দেখুৱাই দিছোঁ। এইটো ফ্লিপকাৰ্ট, মেছো, মাইট্ৰা বহুত সাৰা এপছ আছে আজিকালি, এইটো অলৰেডি পোৱা যায়। এই ৰবছৰ দ্বাৰা আপোনালোকে সকলো ফিজিকেলৰ কাম কৰিব পাৰি। বাইচেপ, ট্ৰাইচেপছ কি বুলি কয় মই নাজানো, মই প্ৰপাৰ ট্ৰেইনাৰ নহয়, এইকাৰণে দেখুওৱা নাই। কিন্তু ইয়াতে অলৰেডি আপোনালোকে ইয়াতে কৰিব পাৰি। বাইচেপ ট্ৰাইচেপ A to Z ইয়াতে কৰিব পাৰি। যদি আপোনালোকে মই এইটো নাজানো বাৰু, বাইচেপ ট্ৰাইচেপছ কেইটা জানো, আৰু ইয়াৰ পৰাও কৰিব পাৰি, আপোনালোকে A to Z কৰিব পাৰি। কিন্তু মই ইয়াতে মই নিজৰ ষ্ট্ৰাকচাৰ ক'ব লাগিব। ষ্ট্ৰাকচাৰতে মোৰ ইয়াতে ডাম্বলছো বনাই থৈছোঁ, কাৰণ কেলৈ ফিজিকেলি ফিট থাকিলে আপোনালোকক এটা কৈ দিওঁ কথা, আপোনালোকে মোতকৈ জানিব পাৰে। কিন্তু যদিও যোনসকলে জানে ভিডিঅ'টো স্কিপ কৰিলে হ'ল, যোনসকলে নাজানে নিজৰ স্বাস্থ্যৰ বা নিজৰ বডি ফিজিকেলৰ কাৰণে যদি নাজানে, আপোনালোকে নিশ্চয়কৈ এইটো ভিডিঅ' চাব, ইনফৰ্মেটিভ হ'ব আপোনালোকৰ কাৰণে বা এই ফিজিকেলৰ কাৰণে, ফাৰ্ষ্ট বডিৰ কাৰণে। হয়, একচুৱেলি এইটো এক্সাৰচাইজ এনেকুৱা বস্তু আপোনাক বেমাৰৰ পৰা নিৰ্মূল কৰি ৰাখে, আৰু তোমাৰ যিটো সুস্তি বা অৱহেলা এই মনকেইটা সকলো দূৰ কৰি নিয়ে। আপোনালোকে অচাই যদি মোৰ কথাটো বিশ্বাস নকৰে, প্ৰেক্টিকেলি আপুনি এমাহমান কৰি চোৱা। হয়, এদিন দুদিনটো বহুত কষ্ট পায়, বহুত বডিটো ফেইণ্ট হয়, কিন্তু হয় একচুৱেলি তোমাৰ
আপোনালোকৰ যদি মন আছে বা এপাহ আছে ফিজিকেলটো ফিট ৰাখিব লাগে, ফিটনেছটো, তেতিয়া নিশ্চয়কৈ আপোনালোকে চেক্ৰিফাইচ কৰিব লাগিব। কেতিয়াবা ইমান হাৰ্ডলি টায়াৰ্ড হয়, কিন্তু আপোনালোকে এইটো কণ্টাবোধ কৰিব নালাগে, আপোনালোকে কণ্টিনিউৱাছলি কৰি যাব লাগে বুলি মই ভাবোঁ। এইকাৰণে মই আজি আপোনালোকৰ ওচৰত আধা ঘণ্টা 45 মিনিটমান আপোনালোকৰ ওচৰত মই এক্সাৰচাইজ কৰিম, যিহেতু যেতিয়ালৈকে মোৰ শৰীৰৰ পানী নোলায় বা গাম নোলায় তেতিয়ালৈকে মনটোৱে সন্তুষ্ট নহয়। সঁচাকৈ মই আৰু এটা কৈ দিওঁ আপোনালোকক কথা, মই এতিয়া আধৰুৱাকৈ ৰাখি দিলোঁ। মোৰ 50-55 কেজি আছিলে, এতিয়া মোৰ 75। আপোনালোকে বিশ্বাসে নকৰিবা, একচুৱেলি এই মোৰ যিটো বডি চাইছে আপোনালোকে, এই বডি শ্বেপটো মোৰ ষ্ট্ৰেইট নাছিলে। আগতে এনেকুৱা ছিষ্টেমত আছিলে, যেনেকৈ ৰেডিয়াছ টাইপত হৈছিলে মোৰ শৰীৰটো। এতিয়া মই যেতিয়া এক্সাৰচাইজ কৰিবলৈ ল'লোঁ বা ফিজিকেলৰ কাৰণে, ফিটনেছৰ কাৰণে মই কাম কৰিলোঁ, তেতিয়াৰ পৰা পুৰা ষ্ট্ৰেইটনেছ আৰু সেইবিলাক যিটো বাইচেপ ট্ৰাইচেপছ একোৱে নাছিলে। কিন্তু এতিয়া নকৰিলেও এইটো অলপ চলপকৈ ওলাই, আপোনালোকে দেখিছা কিজানি। মোৰ যিটো গাঁৱৰ বা মোক চিনি পোৱা মানুহসকলে এতিয়াও কৈ চাগে, ৱাও কি বডি বনালে। সঁচাকৈ মই বডি বনালোঁ। তেনেকৈ হয়, মই ক'ৰবাত ইণ্টাৰনেশ্যনেল বা নেশ্যনেল কিবাত মই কম্পিটিশ্যনৰ কাৰণে মই প্ৰিপাৰেশ্যন নকৰোঁ, হয় প্ৰিপেয়াৰ কৰোঁ এইকাৰণে, যিহেতু হেল্থটো ভাল হৈ থাকিলে সকলো কামত হেল্পফুল হয়। আপোনালোকে চাই লোৱা, যিহেতু কাম কৰা বা এনি ৰাইটিং, ৰিডিং, এক্সাৰচাইজ বা কাম কৰা যিটো কামতেই নহওক লাগে কিয়, সকলো হেল্প হয়। আপোনাৰ অলৰেডি ফিজিকেল বা শৰীৰটো ভাল, স্বাস্থ্যৱান হৈ থাকিলে আপুনি নিজে জানে সকলো কামত হেল্পফুল হয়, নহয়নে? হয়, এইকাৰণে আমি অকল কথাই নাপাতোঁ, এতিয়া মই এক্সাৰচাইজো কৰিম। কাৰণ কেলৈ, আপোনালোকক দেখুৱাবৰ কাৰণেও নহয়, ময়ো নিজে কৰোঁ আৰু লগতে হয় টাইমো স্পেণ্ড কৰা হ'ব আপোনালোকৰ লগত, আৰু মোৰ এক্সাৰচাইজো হৈ যাব। নিশ্চয়কৈ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। একচুৱেলি এইটো জিম কৰা ব্লগছ নহয়, কিন্তু ইম্প্ৰমেটিভ যেন অনুভৱ কৰোঁ। কাৰণ কেলৈ, আজিকালি উঠি অহা যুৱ প্ৰজন্মৰ কাৰণে বিশেষকৈ মই এইটো ভিডিঅ'টো বনালোঁ, কাৰণ ফিজিকেল বা ফিটনেছ বহুত ইম্পৰ্টেণ্ট হয় আমাৰ লাইফত। যদি আপোনালোকৰ ফিজিকেলটো ভাল নহয় বা শৰীৰটো ভাল নহয়, একেবাৰে সঁচাকৈ নিজেও বেয়া লাগে বা সকলো কামৰ কাৰণে হেল্পফুল নহয় বুলি মই ভাবোঁ। সেইকাৰণে প্লিজ অল অফ ইউ, আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ, প্লিজ কিপ কণ্টিনিউ ৱাটছিং মাই ভিডিঅ'। ইংলিছতো কৈ দিওঁ নকজক কৰি, মই নাজানো বাৰু বৰকৈ, যদিও কেতিয়াবা ওলাই যায় আৰু নাজানো কথাৰ মাজতে নকজকটো কৰিব লাগে। হয়, লেটছ ষ্টাৰ্ট কৰোঁ এতিয়া। অ'কে, আপোনালোকে ভিডিঅ'টো চাই থাকিব, ভাল লাগে। হয়, একচুৱেলি ডাম্বলছ নোলোৱাৰ আগতে অলপ শৰীৰটো গৰম কৰি ল'ব লাগে বুলি মই ভাবোঁ। এইকাৰণে মই এনেকৈ কৰি লওঁ, আগতে গোটেই শৰীৰটো অলপ গৰম হওক, যিহেতু আমাৰ ব্লাড চাৰ্কুলেশ্যনটো অলপ ঠাণ্ডা হৈ থাকে। ডাইৰেক্টলি ৱেট চেঞ্জটো উঠালে অলপ বডিটো ফেইন হ'ব, এইকাৰণে অলপ এক্সাৰচাইজটো কৰি ল'ব লাগে গৰমকৈ। মই ইয়াতে ৱৰ্কআউট কৰোঁ আধা ঘণ্টা 45 মিনিটমান। হয়, গৰম উঠি যায়। এতিয়া আপোনালোকে চাব কেনেকৈ বহি যাব। হয়, এতিয়া তলত দিওঁ, মই পিউচাপটো কৰি দেখুৱাই দিওঁ আপোনালোকক। একচুৱেলি মই বেছিকৈ নকৰোঁ, কিন্তু নিজৰ শৰীৰটো যিমান কমফৰ্ট ফিল কৰোঁ
এইটো কৰোঁ আৰু কাৰণ কেলৈ 12 ঘণ্টা ডিউটি কৰিব লাগে নহয় জানো নিজৰ শৰীৰটো চাই কৰিব লাগিব প্ৰয়োজনতকৈ অধিক হ'লে সকলোৱে বেয়া ভাত হওক বা এক্সাৰচাইজ যেনেকৈ লিকুইড চিগাৰৰ নিচিনা বেয়া কাম কৰে বা শৰীৰটো হানি কৰে তেনেকুৱাই সকলো কামেই প্ৰয়োজনতকৈ অধিক হ'লে হয় ফিউচাৰত আগতে কৰোঁ হয় এইটো অলপ ডাঙৰকৈ কৰিব লাগে একচুৱেলি কিন্তু এনেকৈ বুলি ভাবোঁ এতিয়া মই হয় ইয়াৰ কাৰণে কৰিম চেষ্টাৰ কাৰণে এইটো অলপ সৰুকৈ ল'ব লাগে বুলি কয় ডাঙৰকৈ কৰিলোৱে মই এতিয়া সৰুকৈ কৰিম নহয়নে হয় একচুৱেলি মই এইটো দুবাৰেই কৰোঁ এবাৰ ডাঙৰকৈ এইটো ইমানটো ডিষ্টেঞ্চত যিহেতু বডিৰ ছাপৰ্টকৈ বাহিৰত আৰু এবাৰ ইমানকৈ মই কাৰণ কেলৈ কাম কৰা মানুহ মই যেনেকৈ কম্পিটিশ্যনত যাবলৈ হ'লে প্ৰিপেয়াৰ কৰে মই তেনেকৈ কৰিব নোৱাৰোঁ কাৰণ কেলৈ ৰেষ্টৰ প্ৰয়োজন হয় এই এক্সাৰচাইজ বা জিম কৰিবলৈ হ'লে যদি বডিটো আপোনালোকৰ ৰেষ্টেই নাপায় প্ৰব্লেমছ হোৱাৰ সম্ভাৱনা থাকে যিমান প্ৰয়োজন হয় ইমানেই কৰিব লাগে কাৰণ কেলৈ এক্সাৰচাইজ এনেকৈ এঘণ্টাৰ ওপৰত নকৰে বাৰু মই কিন্তু 15 মিনিটৰ পৰা আধা ঘণ্টা 45 মিনিটটো কৰোঁ মই প্ৰতিদিনে হয় ইয়াত মই নিজে ডাম্বলছ লৈ লৈছোঁ 20 কিলো ওজনৰ বেছি নহয় এতিয়া মই এইটো কৰিম হয় মই এতিয়া কৰিম এইটো হয় এতিয়া মোৰ বৰষুণ পৰি আছে বৰষুণ পৰি যদিও চাবা এতিয়া গৰম কিমানকৈ বাগৰি আহিব কেঁচা কাম ওলাই দিয়ে একচুৱেলি যেতিয়া আপুনি এক্সাৰচাইজটো কৰি থাকা অকল ক'ৰবাতো ফ'কাছ কৰিব নালাগে অকল মেণ্টেলিটি ইয়াতে ফ'কাছ কৰিব লাগে বুলি ভাবোঁ আৰু এনেকৈ এক্সাৰচাইজ কৰি থকা অৱস্থাত মোৰ জনা পালৰ মতে আই থিংক 1 মিনিটতকৈ বেছি অধিক ৰেষ্ট হ'ব নালাগে কাৰণ কেলৈ যিমান গৰম আছিলে বা যিমান জোচ আছিলে ঠাণ্ডা হৈ গ'লে আকৌ ৰিষ্টাৰ্ট কৰিবলৈ অলপ অসুবিধা পায় সেইকাৰণে মিনিমাম 30 ছেকেণ্ডছ 40 ছেকেণ্ডছ মানে ৰেষ্ট ল'ব লাগে যদি কিবা অলপ কষ্ট যেন অনুভৱ কৰে তেতিয়া হয় মই দুবাৰ কৰোঁ একচুৱেলি এনেকৈ 10-20 বাৰমান आगे बोले हाँ मैं एक्सरसाइज कर रहा था ये हिमांशु नहीं है क्या हिमांशु फ्री होंगे शायद हिमांशु फ्री होंगे आप शायद
मैं एक्सरसाइज कर रहा हूँ, सॉरी। नहीं तो रहने दीजिए, मैं ही जाऊंगा आधा घंटे के बाद। ओके, हाय सॉरी, গাখীৰ ল'বলৈ কৈ আছে, গেটত থৈ দিয়ে আমাৰ কেইবাজনমানৰ। কাৰণ হয় সঁচাকৈ এক্সাৰচাইজ কৰিবলৈ হ'লে প্ৰটিনৰো প্ৰয়োজন হয়। যদি আপোনাৰ শৰীৰত যদি প্ৰটিন নাই, প্ৰটিনযুক্ত বস্তু সেৱন নকৰে, সঁচাকৈ ইমান কষ্টনো কেনেকৈ কৰিব পাৰিব, নহয়নে? মই একচুৱেলি এডভান্স হৈ নাযাওঁ, যিমানটো কৰোঁ মই ইমানতে ডেইলি ৱাইজত কৰোঁ। কাৰণ কেলৈ মই বেছিকৈ ষ্টেপ ৱাইজত মই আগবঢ়াব নিবিচাৰোঁ। কাৰণ কেলৈ বডিটো বনাই তেনেকৈ মই কম্পিটিশ্যনৰ কাৰণে মই প্ৰিপাৰেশ্যন কৰা নাই বুলি ক'লোহি। কিন্তু হয়, হেল্থিত থাকিলে হ'ল বা যেনে বেমাৰ আজাৰৰ পৰা ৰক্ষা পৰিলে হ'ল বুলি নিজকে এটা এম লওঁ। মোৰ এম ইন লাইফটো তেনেকুৱাই। বাকী একো নহয়, ফিজিকেল ফিটনেছটো ঠিক হৈ থাকিব লাগে, সুস্থৰে থাকিব লাগে, এইটোৱে ভাল মই ভাবোঁ। আপোনালোকক এইটোৱে এডভাইচ দিওঁ মই। অ'কে, সেইটো কৰিলোঁ ন। এতিয়া হয় ট্ৰাইচেপৰ কাৰণে কৰোঁ ন। একচুৱেলি ময়ো নাজানো, অবজাৰ্ভ কৰা নাই ময়ো কি বাইচেপ কোনটো হয়, ট্ৰাইচেপ কোনটো হয়। একচুৱেলি মই নিজকে জাষ্ট কমফৰ্ট ফিল হ'ব লাগে, এইটো কাৰণে কৰোঁ। আনৰ কাৰণে এইটো একচুৱেলি নহয়, এক্সাৰচাইজ কৰিব লাগে বুলিহে মই কৈ আছোঁ বাৰু। হয়, এইটো একচুৱেলি বাইচেপ নে ট্ৰাইচেপ বুলি কয়, মই নাজানো যে বৰকে। ইনচাল্ট নকৰিব, বেয়া কমেণ্ট নকৰিব। কাৰণ কেলৈ মই প্ৰপাৰ ট্ৰেইনাৰ নহয় বা মই এইটো এটেনশ্যন দিয়া নাই, অবজাৰ্ভ কৰা নাই। নহ'লে মই এতিয়াও নেটত খুলি চালে জানিব পাৰোঁ, কিন্তু মই জানিবলৈ প্ৰয়োজন বুলি মই নাভাবোঁ। এইকাৰণে মই আপোনালোকক প্ৰপাৰ ক'ব পৰা নাই। বাইচেপ ট্ৰাইচেপ বুলি কয় নহয়, একচুৱেলি মোৰ নলেজটো তেনেকৈ জানো, বাইচেপ ট্ৰাইচেপ বুলি, চেষ্ট বুলি জানো। কিন্তু বাইচেপ এইটো কয় নে ট্ৰাইচেপ কোনটো কয় এইটো নাজানো। টোটেলি মোক ভুল নুবুজিব। মই যিহেতু হেল্থত থাকিব লাগে বুলি মই ভাবোঁ, সেইকাৰণে মই এক্সাৰচাইজ আপোনালোকৰ ওচৰত লাইভটো কৰিলোঁ বাৰু। আপোনালোকে চাই থাকক কেনেকৈ কৰোঁ হেল্থটোত। আৰু ডম্বলছো আছে বাইচেপ ট্ৰাইচেপৰ কাৰণে, কৰি আছোঁ বাৰু। হয়, সেইটো কৰিলে না ইয়াতে সেইটো দেখিব লাগে, দেখি পায় এইটো কি ভাল লাগে। এনেকৈ দেখিলে ইয়াৰ পৰা চালে ভাল লাগে এইটো। সেইকাৰণে এইটো ইয়াতে প্ৰেছাৰটো পৰি যায়, সেইকাৰণে এইটো কৰিব লাগে। আগতে মোৰ চেষ্টটো আনৰ আগত চাৰ্ট কৰিবলৈ বা গেঞ্জি বনিয়ান খুলিবলৈ অলপ বেয়াই লাগিছিলে। কাৰণ কেলৈ এইটো মোৰ বডিটো ভিতৰত গৈ এইটো বাহিৰত ওলাইছিলে। কাৰণ মোৰ সৰুকালত বহুত খৰ পৰিছিলে, মিনিমাম 2007লৈকে কপ আছিলে। তেতিয়ালৈকে মই বেমাৰতে পেটৰ এচিডিটিকৰ কাৰণে আৰু কপৰ কাৰণে বহুত যুঁজিলোঁ জীৱনক বেমাৰক লৈ। কিন্তু এতিয়া একচুৱেলি একো তেনেকৈ বেমাৰ বুলিবলৈ নাই প্ৰেজেণ্ট টাইম, ভগৱানৰ কৃপাতে। বছৰ গৈ আছে, তেনেকৈ বেমাৰ বুলিবলৈ একো নাই, দেখি নাপাওঁ। কাৰণ কেলৈ মই নিজে চেফটিত ৰাখোঁ, ডিচিপ্লিনত থাকোঁ। ডিচিপ্লিন বহুত ইম্পৰ্টেণ্ট হয় আমাৰ জীৱনত। যাৰ ওচৰত ডিচিপ্লিন নাথাকে,
জীৱনত একোৱে নাই বুলি ক'ব লাগিব। মান অপমানতো আহি যায়, ডিচিপ্লিন ক'লে সকলো এইবিলাকো আঁতৰি যায়। সেইকাৰণে সকলো কামতে ডিচিপ্লিনটো থাকিব লাগে বুলি ভাবোঁ। মোৰ আশা আপোনালোকে নিশ্চয় মোৰ কথাটো বুজি পাইছা। অকল এক্সাৰচাইজে নহয়, যিটো মই ভাবোঁ যাৰ ওচৰত যিমান প্ৰয়োজন সন্মান দিব লাগে ইমানেই দিব লাগে। আমিবোৰে কি কৰোঁ, ইমানেই মনটো অহজ সৰল আমাৰ, যিহেতু আচানিকৈ মানে অসহজতে কাৰোবাক ভাল পাই পেলাওঁ। যিহেতু তেওঁৰ মনৰ কথা ক'লে বা মোৰ মনৰ কথা ক'লোঁ, তেতিয়া মানে অসহজতে কাৰোবাক বিশ্বাস কৰি লওঁ। সেইকাৰণে আমাৰ মনত নিজকে নিজে দুখী কৰি লওঁ। কাৰণ কেলে তেখেতৰ ভুল নহয়, একচুৱেলি মোৰে ভুল আছে মোৰ গাতে। কাৰণ কেলে মই বিশ্বাস কৰিছোঁ ন তেখেতক। সেইকাৰণে মই কওঁ, প্ৰেমত হওক বা যিটিত হওক, গপককৈ কাৰোবাক বিশ্বাস কৰিব নালাগে। সকলো थैंक यू। मैं एक्सरसाइज कर रहा था। ओके मीट ओके करना হয়। এয়া দুধটো ৰাতিপুৱা আধা কিলো লওঁ, আধা কিলোটো খাবলগীয়া হয়। আৰু একচুৱেলি পি খাওঁ, নেখাওঁ বাৰু। গিলা আমাৰ কি কয় লিখিত কথিতটো অলপ ডিফাৰেঞ্চ আছে নাই জানো, পি খোৱা হয় বাৰু। এইটোৱে আৰু এক প্ৰকাৰতে ভ্ৰম হয়নে? যা ইয়াতে অলৰেডি দেখি পাইছে নাই, কেঁচা কম ওলাই গৈছে চা। এইবিলাকত পুৰা এই বৈ আহিছে, যেনেকৈ পাহাৰ নদী পাহাৰ পানী আমাৰ বৈয়ামলৈ বৈ আহে, ঠিক এনেধৰণে বৈ আহিছে। একচুৱেলি মই ইভিনিং টাইম এক্সাৰচাইজ নকৰোঁ, মৰ্ণিং টাইমতে কৰোঁ। কাৰণ কেলৈ আজি থাৰ্ছডে নহয় জানো, আপোনালোকে সকলোৱে জানে মোৰ চেনেলত যোন অকলে ভিজিট কৰি আছে। কাৰণ মোৰ থাৰ্ছডেত ছুটি থাকে। আজি দিনটো ঘূৰিছোঁ মানে, কাৰণ বৰষুণো দিছে, ইমানে আমেজ পালোঁ ফুৰি নক'বা আৰু। হয়, একচুৱেলি মই এতিয়া ৰিকুৱেষ্ট কৰোঁ এটা কথা, বিগিনাৰ আছে চাগৈ, যিহেতু মোৰ ব্লগ যোনে চাই আছে হয়তো বিগিনাৰো চাব পাৰে জিমৰ। মই কোনটো ষ্টেপ মই মিছ কৰিছোঁ, কোনটো মই ৰুলছৰ বাহিৰত ফ্ল' কৰিছোঁ, নিশ্চয়কৈ মোক কেনেকৈ জিম কৰা হয় মোক আপোনালোকে কমেণ্ট কৰি জনাব। কাৰণ ব্যায়াম কৰাৰ বহুত কথা আছে, কিন্তু ডাম্বলছটো আপ এণ্ড ডাউন কৰোঁতে যিটো আমি চাৰ্জ লোৱা হয়, এই চাৰ্জটো হয়তো আপ এণ্ড ডাউনৰ কথাও আহি পৰে। কিন্তু হয়তো যদি আপুনি উঠাওঁতে যিটো আপ বা ডাউন কৰে, এইটো যদি অলপ অখামিলা হয়, তেতিয়া আপোনালোকৰ শৰীৰত বা মোৰ শৰীৰত তেনেকৈ কথাই ক'ব পাৰে, একচুৱেলি গ্ৰহণযোগ্য নহয়, মানে হেল্থত আপোনালোকে ইফেক্ট কৰিব পাৰে। সেইকাৰণে মই জানিব বিচাৰোঁ, আপোনালোকে যদি বিগিনাৰ আছে, ট্ৰেইনাৰ আছে, নিশ্চয়কৈ মোক কমেণ্ট কৰি আপোনালোকে জনাই দিব। কাৰণ কেলৈ মই আপোনালোকক ফ'ল' কৰিব বিচাৰোঁ, কাৰণ জানিব বিচাৰোঁ। ময়ো সঁচাকৈ হেল্ডিটো মই ভাল পাওঁ কাৰণে মই বডি বনাইছোঁ। একচুৱেলি হেল্থৰ কাৰণে কাৰোবাক দেখুৱাবৰ কাৰণে নহয়, নিজেও কমফৰ্ট ফিল হয় নহয় জানো, নিজৰ চেষ্টটো বা নিজৰ ফিজিকেলটো ভালে থাকিলে ফিটনেছটো সকলোৱে বিচাৰে। ফিটনেছটো হয় ৰিয়েলি মেইনটেইন কথা হয়, সকলোৱে ফিজিকেলটো বনাব বিচাৰে, কিন্তু কৰিব নোৱাৰি। কাৰণ কেলৈ বহুত টপ হয়, কাৰণ কেলৈ
এদিন কৰিবা দুদিন কৰিবা তৃতীয় দিনৰ পৰা এনেকৈ টায়াৰ্ড হয় পুৰা ফাৰ্ষ্ট বডি ফেণ্ট হৈ যায় বাগৰি পৰি যায় কেতিয়াবা ইনজেকশ্যন লগাবলগীয়া হয় মই কিন্তু কৰি পোৱা নাই ইনজেকশ্যন লগাই পোৱা নাই কাৰণ কেলৈ মই প্ৰয়োজনতকৈ বেছি নকৰোঁ আৰু মোৰ এইম আছে যে মোৰ ফিজিকেলটো বা ফিটনেছটো ফিট ৰাখিব লাগে বা হেল্থিত ৰাখিব লাগে মোৰ সেইটো মাইণ্ডত ছেট আছে কাৰণে মই পাৰোঁ কিন্তু যেতিয়ালৈকে আপোনাৰ কচম এটা খাব লাগিব বুলি ক'ব লাগিব যিহেতু আপোনাৰ মাইণ্ডত ছেট কৰিব লাগিব যে মই মাছ বি কৰিমেই কোনো পৰ্যায়ত নাযাব লাগে বা কোনো কাৰণতে নহওক লাগে কিয় মই আদৰণি নাৰাখোঁ মই ফিটনেছটো মই ইম্পৰ্টেণ্ট বুলি ভাবোঁ বুলি যোন অকলে ভাবে ডেফিনেটলি কৰিব পাৰি ইমান হাৰ্ডো নহয় নিজৰ মনটো এক্সচেঞ্জ কৰিব লাগে টাইম অনুযায়ী এইটো মই ভাবোঁ নিশ্চয় আপোনালোকে পাৰিব হেল্থিত থাকিবলৈ একচুৱেলি এইবিলাকত এক্সাৰচাইজত আছে নাই নাজানো মই যোনটো হেল্পফুল বুলি ভাবোঁ মই নিজে কৰোঁ আৰু 20 কেজি চৰি কেলি বুলি কৈছোঁ ইতিমধ্যে এইটো কাম হ'ল বুলি ভাবোঁ মই এইটো ডাম্বলছটো ডাঙৰটো এতিয়া অৰ্ডাৰটো কৰিম হয় এয়া দুটা ডাম্বলছ এতিয়া ৰিচেণ্টলি মই নিজে ষ্ট্ৰাকচাৰ কৰিছোঁ নিজে মেকিং কৰিছোঁ নিজে মেড কৰিছোঁ তৈয়াৰ কৰা হৈছে কাৰণ কেলৈ সেইটো অনলাইনত বা তেনেকৈ নাই লোৱা এইটো অলৰেডি 16 mm প্লেটৰ পৰা চাৰ্কল কটা হৈছে আৰু ইয়াত যিটো পাইপ ধৰা হৈছে এইটো SS ষ্টিল পাইপৰ হয় ইয়াতে আইৰণ ধৰিব বুলি তেনেকৈ কোনো কথা নাই একচুৱেলি SS মেটেৰিয়েলত আইৰণ নধৰে বাৰু আৰু ইয়াতে MS প্লেট হয় কেঁচা প্লেট যিহেতু লো বুলি কয় হয় একচুৱেলি মই এইটো 1 ছেকেণ্ড চাৰ্জটো লৈ লওঁ তাৰপিছতে এইটো কৰিম বাৰু আপোনালোকে দেখি চাই নহয় কিমান কেঁচা ৰং ওলাইছে এইটো মই 2-3 প্ৰকাৰে কৰোঁ আগতে এইটোতো এনে কৰিলোৱেই এইটো মই এতিয়া এইটোৰ পৰা ষ্টাৰ্ট কৰিম মানে এইটো এলবটো বেছি আপ ডাউন নকৰে বাৰু মোৰ জনাপালৰ মতে হয় ইয়াৰ ৱেটটো নাই কোৱা একচুৱেলি এটা ডাম্বলত 6 কিলো আছে ইয়াতে 12 কিলো কাৰণ ইমানকৈ ৱেটটো উঠোৱাটো আমাৰ কাৰণে যোগ্যতা নহয় বুলি ভাবোঁ কাৰণ কেলৈ হয় ৱেটটো যিমানে বাঢ়িব ইমানে ফিটনেছটো বা বডিটো উঠিব এইটো মই নিবিচাৰোঁ যিহেতু মই ক'লোৱে কম্পিটিশ্যনত নাই যোৱা বুলি সেইকাৰণে অকল যিমান মই ফিউচ আপ কৰিব পাৰোঁ বা যিমান মই এক্সকিউজ কৰিব পাৰোঁ ইমানে লাভজনক হয় বোলে সেইকাৰণে মই অলপ ৱেটটো কমকৈ ৰাখিছোঁ কাৰণ কেলৈ মোৰ শৰীৰত যাতে ছাইড ইফেক্ট নহয় বা হানিকাৰক নহয় কাৰণ কেলৈ মোৰ কাম কৰা মানুহ নহয় জানো 12 ঘণ্টা মই ডিউটি কৰোঁ যদিও তাৰ মাজতে আধা ঘণ্টা 45 মিনিট নিজৰ হেল্থৰ কাৰণে কৰিবতো লাগিবই মাছবি কেতিয়াবা হয় এসপ্তাহত এবাৰ ৰেষ্টটো লওঁ মই আজি লওঁ বুলিয়ে ভাবিছিলোঁ কিন্তু নাই লোৱা আজি কাৰণ দিনটোত শুইছোঁ আজি ৰাতি শুব নোৱাৰিম ৰাতি শুব নোৱাৰিলে জানাই হেল্থটো কিমান কষ্ট পাব নহয় জানো
হয় এইটো কৈ দিওঁ আৰু প্ৰপাৰ আপোনালোকে জিমৰ বিষয়ে জানিব বিচাৰে আমাৰ মিচিং ছোৱালীয়ে হয় জিমে দলে নে কি বুলি কয় এদিনা মই ইউটিউবত লগ পাইছিলোঁ তেখেত তাইৰ চেনেলটো মই ছাবস্ক্ৰাইব কৰি থৈছোঁ একচুৱেলি ফিজিকেলৰ কাৰণে ফিটনেছৰ কাৰণে ব্লগছ বনাই চাগে আপোনালোকে জিমে দলে নে কি বুলি আছে ব্লগছটো চাৰ্চ কৰিলে নিশ্চয় পাব চাগে তাইৰ পৰা নিশ্চয়কৈ আপোনালোকে নিজৰ হেল্থৰ কাৰণে বা ফিটনেছৰ কাৰণে বেছিকৈ মোতকৈ বেছি জানিব পাৰিব কাৰণ কেলৈ মই জিমত মানে তেনেকৈ কোৰ্চ কৰা নাই বা তেনেকৈ ইউজ কৰা নাই সেইকাৰণে মই চব প্ৰপাৰলি আপোনালোকক বুজাব পৰা নাই বা ক'ব নিবিচাৰোঁ কাৰণ কেলৈ অল্প বিদ্যা ভয়ংকাৰী বুলি কয় নাজানো মই নিজে নাজানো যেতিয়া আপোনালোকক কেনেকৈ গাইডটো দিম কিন্তু মই গাইড বুলি আপোনালোকক কোৱা নাই বাৰু যাতে যেন ফিটনেছটো নিজেও জিমত নহ'লে নিজে ফিটনেছটো ৰাখিব পাৰি ভালকৈ তেনেকৈ মই জনাব বিচাৰোঁ আপোনালোকক বুজাব বিচাৰিছোঁ